তুমি এৰি যোৱা আজি বহুত দিন হ'ল। মোৰ মনৰ মণিকোঠাত তোমাৰ স্মৃতিবোৰচোন আজিও সজীৱ হৈয়ে ৰ'ল। বিধাতাই জোৰা দিয়া তোমাৰ আৰু মোৰ নাভিৰ সেই এনাজৰীডাল মৃত্যুৱে জানো ছিঙিব পাৰিব? মোৰ মানস পটত সজীৱ হৈ থকা তোমাৰ মধুৰ স্মৃতিবোৰ জানো কোনোবাই মুচিব পাৰিব? তুমি যোৱা বাটেৰে এই পৃথিৱী এৰি ময়োতো এদিন পঞ্চভূতত বিলীন হ'ব লাগিব। তোমাৰ দৰে ময়োতো এদিন মমতাৰ বান্ধোন ছিঙি মোৰ মৰমৰ সন্তানক এৰি গুচি যাব লাগিব। সেইদিনা যে সৰগত পুনৰ তোমাক লগ পাম, মোৰ গুজি তোমাৰ কোলাত অবুজ শিশুটোৰ দৰে আকৌ আদৰ বিচাৰিম। কপালত হাত বুলাই কৰিবা মৰম মোক তুমি, হিয়া জাৰি মৰমৰ চুমাৰে দিবাহি উপচাই মোৰ গাল দুখনি। মোৰ অনুপস্থিতিত হয়তো এদিন সকলোৱে কান্দি উঠিব। মোৰ মধুৰ স্মৃতিত হয়তো এদিন মোৰ সন্তানেও এনেদৰে কবিতা লিখিব। অন্তৰৰ এচুকত পৰি ৰোৱা মোৰ দুখৰ স্মৃতিবোৰ এই কবিতাই হয়তো পুনৰ এদিন সজীৱ কৰি তুলিব। এই কবিতাই হয়তো এদিন পুনৰ সজীৱ কৰি তুলিব। ধন্যবাদ। যদি শুনি ভাল পালে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে মোক আৰু এখোজ আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰিব। আজিলৈ ইমানতে সামৰিছোঁ।